এজনীয়ে ৰাতিপুৱাতে আহি গালি পাৰি থৈ গ'ল নহয়, তোৰ এখন ফটামুখ বুলি। তাকে এতিয়া ক'ত ফাটিলে চাই আছোঁ। মই দেখোন দেখাই নাই ক'ত ফাটিলে। আগৰ দিনবোৰে ভাল আছিল। আইতাই তিতা কেঁচা পানী এবাতি দি ঐ মুটনখিনি খাই লৈ হিয়া বুলি কয়। তাতে মৰম চেনেহ আছিল। এতিয়া তেনেকৈ কওক বা, চাহ পানীখিনিকে গালে মাৰি পঠিয়াব। আজিকালি মানুহক মই ধন্যবাদৰ বাহিৰে একোৱেই দিব নাজানো। সেইদিনাখন টমটমত টাউনৰ পৰা ঘৰলৈ আহিলে মানে ভাড়া লয় 20 টকা, মই দি পালোঁ 30 টকা। টমটমলাটোৱে 30 টকাও লৈ ল'লে, তাকো মই ধন্যবাদেই দিলোঁ। কালি ওচৰৰ মানুহ ঘৰলৈ এনেই গৈছিলোঁ, পাকঘৰটোত সোমাওঁতে মানে হাতখন লাগি মটৰাখিনি তিয়াই থৈছিলে গোটেইখিনি পৰি থাকিলে। ভাবিলোঁ মানুহজনীয়ে ঠিকছে মোক গালি দিব, সেই মনে মনে ঘৰলৈ গুচি আহিলোঁ। পাছত মানুহজনীয়ে গম পাই মোক ঘৰত আহি অঠালি পঠালিকৈ গালি দি থৈ গ'ল। তাইকো মই ধন্যবাদেই দিছোঁ। কিয় জানে? মানুহে ভুলৰ পৰাই শিক্ষা পায়, ময়ো সেই শিক্ষাহে পাইছোঁ। ঈশ্বৰ ঐ, এই ৰ'দত ওলাংতে যিমানহে কোলাজনী হৈ গৈছোঁ, যি দেখিছোঁ দুদিনৰ পাছত ভূতৰ ভিডিঅ'হে বনাব লাগিব আৰু দেই। ইমানেই কোলা হৈ গৈছোঁ আৰু চালা হাতত থকা ভঁৰালটোৰ দৰজাখন কোন কুকুৰে যে খুলি থৈ গ'ল। চব ধন ওলাই গৈ আছে।